हाय हेलो नमस्कार वेलकाम माय यूट्यूब चैनल आशा करो আপোনালোকে यहाँ पे क्या हो रहा भाई ये कहां पर ভিডিওটো क्या চাব बात আৰু है দেই আমাৰ ইয়াৰ শুটিং চলি আছে আৰু নব তৰা এইজনী হল তৰা এই আকাশত থকা তৰা আৰু এইজনী হল এইজনীৰ নাম কি আছিল কিয়া মই কোন হয় হয় এইজন হল মেইন মানুহজন বজাই মেনজন এজনে মেনজন আপোনালোকে শেষলৈ ভিডিওটো চাই থাকক এইফালে চলি আছে আমাৰ শ্বুটিং ও বন্তি সাইকেল চলাই যাম পদুলিয়ে टेक्नोलॉजी ও হিয়া তোমার কাকে গতিটো এনেকাই উপায় নাই চলি আছে এইজন আমাৰ মালটো এজনে কপি আছে কেমেৰা আঁৰত থকা মানুহজন সেইজন এইখনৰ নাম কি কয় বাৰু এইখন সেই নাম কি এইটো তই আগবাই গৈছ ইমান ধুনীয়া তই আগুৱাই গৈছ ইমান ধুনীয়া আৰু ইফালে লাগি আছে কি এইবিলাক কি বস্তু লাগি আছে ইয়াৰ ऐसा मत करो मेरी जान কথা বড় খাসি তো সপনেও খেলিব তুমি আহিলে হিয়া ফুল ফুলিব তুমি আহিলে মৰমেও নাচিব তুমি আহিলে সঁচাকৈ বহুত মানে কি ক'ম উপায় নাই বেছি জুম নকৰিবা সুন্দৰ অভিনেতা আমাৰ এজন অভিনেতা সুদৰ্শন আৰু সুন্দৰ সি উপস্থিত হৈছে বহুত দূৰৰ পৰা তেখেত হৈছে আমন্ত্ৰণ কৰি অনা হৈছে বিশেষ কাৰ্যসূচী এইটো বিশেষ অতিথি এজন দেই ভিডিঅ'টোৰ বিষয়ে কি ক'বা এইটোৰ বিষয়ে মানে কি ক'ম খুব ভাল লাগিছে আৰু কাম কৰি ভাল লাগিছে আৰু যিহেতু আমাৰ সেউজীয়া পথাৰখন অলপ দেখাই দিয়া চাৰিওফালে পথাৰ মাজতে কামটো কৰি সেউজীয়া মাছটো চলি আছে দেখাই দিয়া তুমি কি ক'বা শ্বৰ্ট ফিল্মখনৰ বিষয়ে কি ক'ম ৰাইজে বহুত কষ্ট কৰিছে আৰু টীমটোৱে বহুত কষ্ট কৰিছে কেনেকুৱা হ'ব জোখ খাইছে পথাৰত নামিব লগা হৈছে কেমেৰামেন আজিও পৰিছে যোৱাকালিও পৰিছে তাৰমানে বাকী ৰাইজে বহুত কষ্ট কৰিছে আৰু ছোৱালী কি জানো না কলেজ আছে এক্সাম আহি আছে দুজনী হায়াৰ ছেকেণ্ডেৰী দিব এজনী বি এ পঢ়িছে না কি পঢ়িছে এজনী হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব একদম মাক বাপক কিমান যে দৰ্খাস্ত পেলাইছে অ' ঈশ্বৰ কৃষ্ণ প্ৰভু দৰ্খাস্ত পেলাই দিয়া হ'লে তাৰমানে এনেকৈ নহয় কষ্ট তাৰমানে মাক বাপক এনেকুৱা পাৰ্মিশ্যন ল'ব লাগে ইমান কষ্ট হৈছে নহয় দৰ্খাস্ত পেলাওঁতে তাৰপিছতে ছোৱালী দুজনী আৰু তুমি কি ক'বা শ্বৰ্ট ফিল্মখনৰ বিষয়ে শ্বৰ্ট ফিল্মৰ একো ক'ব নোৱাৰি বৰ্তমান কোৱাচোন তথাপি হয়তো দুআষাৰ ক'ব পাৰি এতিয়া মানে বহুত কাম বাকী আছে আচ্ছা কি ক'ব আৰু সেইখিনি আৰু টিকটক টিকটক বুকুতে বাজিছে টিকটক টিক
খোৱা বোৱা চলি আছে দেই আচাৰ চাচাৰ নাই নেকি দিবচোন আৰু এখন ইয়াত দিব মেইন মানুহটো আমাৰ এজন মেইন মানুহ হা খাল নিদিয়ে মোক মই পোৱাই নাই মই পোৱাই নাই গাইছে অঁ দিলে অঁ মই শেষত আহি গ'ল আমাৰ ফালে আছে মেইন মানুহ কথাবোৰ সাঁচি থৈ ৰৈ আছো মই আপোন খবৰ হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে নতুন শ্বৰ্ট ফিল্ম চকুৰো লুকাব তুমি আহিলে আবেগেও হাঁহি